गुड मॉर्निंग छात्र छात्री सकल। तो आज पाठটো হৈছে इंग्लिश क्लास 8 तो সেইদিনা বাকি আছিল আজি এইটোৱে পঢ়াম। আজি পঢ়াটো হল ৰমেন হাৰিয়াপ। তাৰ মানেটো হৈছে যে ৰমেন খৰখেদা কৰা। খগেন shouted to his friend আৰু খগেনে নিজৰ লগৰীয়া বা নিজৰ বন্ধুবিলাকক চিঞৰি চিঞৰি কৈছিল there's no time to lose। এতিয়া সময় লছ কৰাৰ আমাৰ সময় লছ কৰিব নোৱাৰো। get hold of the others আৰু আনবিলাকক কি কৰা লগত লোৱা। there are Domru, Dhon and Abbas। where are Domru, Dhon and Abbas? Domru, Dhon আৰু আবাসে ক'ত আছে? ৰমেন ran towards him আৰু ৰমেনে কি কৰিল তেওঁৰ পিনে দৌৰি গ'ল। তুমি জানাই cutting him short খগেন said। তেওঁ কথাটো অলপ চমুৱাই খগেনে কৈছিল we need a few wraps of banana trunk। আমাক কলগছৰ কেইখনমান ভুৰ লাগে। I'll bring along my father's boat। মই মোৰ দেউতাৰ নাওখন লগত আনিম। we must rush to চিতলীয়া আৰু আমি চিতলীয়া ফালে ৰাওনা হ'ম। in no time তাৰ মানে ইতিমধ্যে 5 wraps were ready। ইতিমধ্যে 5খন ভুৰ সাজু হৈছিল। each one steered with long pole by 2 boys। ইয়াত কৈছে যে প্ৰত্যেকখন এজনে দীঘল লাঠিৰ সৈতে দুজন ল'ৰা আছিল। the fleet of raft with Khoghen's boat in the lead to race towards চিতলীয়া। ইয়াত কৈছে যে খগেনৰ নাওখনৰ নেতৃত্বত কেইখনমান ভুৰ চিতলীয়া ফালে ৰাওনা হ'ল। the maroon had to be rescued in no time আৰু পানীত আবদ্ধ হৈ থকা মানুহখিনিক অতি সোনকালে উদ্ধাৰ কৰিব লাগে। by the time the people of চিতলীয়া had been evacuated to the high ground of the school building। ইয়াতে কৈছে যে চিতলীয়াৰ লোকসকল ইতিমধ্যে স্কুল বিল্ডিঙৰ ওখ ঠাইত স্থানান্তৰিত কৰিল। খগেন and his friend were exhausted। ছাত্ৰ ছাত্ৰীসকল আজি এইখিনিয়ে পঢ়াই আজিৰ পঢ়াটো ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ।